আজি IPL বোলে ফাইনেল আছে সবে RCB জিকিব বুলি কৈ আছে এটা বহুত বছৰ আগতে মই খেলা চাইছিলোঁ IPL কিন্তু IPLটো ইমান এটা মোৰ ভাল নাপাওঁ মানে মই ভাল নাপাওঁ ইমান IPLটো কাৰণ এইকাৰণে ভাল নাপাওঁ IPL হ'ল এখন জুৱা IPLৰ নামত বহুত কোটি টকা মানে কি জুৱা চলে সেইকাৰণে মই IPLখন ইমান এটা ভাল নাপাওঁ এতিয়া যদি দেশৰ হৈ যদি খেলা খেলে মই এখন খেলাও মই মিছ নকৰোঁ ইণ্ডিয়া পাকিস্তান নিউজিলেণ্ড অষ্ট্ৰেলিয়া এনেকৈ যদি খেলা খেলে তেতিয়াহ'লে মই খেলাখন চাম কেইদিনমান আগত আমাৰ মামাহঁতৰ আবাদ হৈছিল এই আজিৰ পৰা খেলা মাজতে বন্ধ কৰিছিল বোলে এই খেলা বন্ধ নোহোৱাৰ আগতে চাইছিলোঁ এখন নে দুখন খেলা চাইছিলোঁ মই মামাহঁতৰ আবাদৰ ঘৰ থাকোঁতে সেই নাওমান চলি এটাই তামাম কোবাইছিল এক অভাৰত মোটামুটি ছয়টা বলত ছয় মাৰি পাগলা কৰি দিছে একেবাৰে খেলাখন সেইখন খেলা চাই ভাল লাগিছিল কিন্তু মোৰ সেই নাওমান চলিটো 18 বছৰৰ তলত চলি এটাই চিট পাইছে IPLত সেই হিচাপত খেলাখন চালোঁ সেইদিনাখনে খেলাখন ভালকৈ পাইছে কিন্তু দেই মই মানিছোঁ কিন্তু তাক সেই নাওমান চলটো কি নাম মই পাহৰিলোঁ এতিয়া কিবা সূৰ্যবংশী নে কিবা সেনাই নাম কিবা সেনাই টাইপৰ এতিয়া আজি বোলে RCB আৰু কোনোবা এটা বেলেগ টিমৰ মাজত আছে এতিয়া কোনটো টিমৰ লগত খেলা আছে মই নাজানো মই খেলা IPLখন ইমান ভাল নাপাওঁ কাৰণে সেইটো কাৰণে মই নাজানো আৰু এতিয়া যোনে নিজিকে যাতে ফিক্সিং কৰি কিনে খেলাখন নেখেলায় মানে নিজৰ দক্ষতা দেখাই কিনে সেই খেলাখন খেলায় তাকে মই কামনা কৰিছোঁ এটা যোনটো টিমৰে জয় নহওক শুভেচ্ছা জনাইছোঁ ধন্যবাদ